তোমালোকৰ হাতে হাতে তৰাবোৰ আছেই আজি আকাশৰ তৰাৰ কথা কৈ আছিলোঁ হাতে হাতেও আছে নহয় কি কথা কৈছোঁ বাৰু এইফালে অলপ অলপ বুজিছে বাৰু বঢ়িয়া স্মাৰ্ট এইফালেও বুজি পাইছে গতিকে তৰাবোৰ জিলিকি যাব লাগে আজি আকাশত আজি ঢেৰ তৰা আছে তলতো হওক পৃথিৱীতো হওক ঠিক আছে নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ মই এতিয়া দীপলিনা ডেকাক চাবলৈ আহিছোঁ আজি ঘিলামৰালৈ দীপলিনা ডেকা আহি আছে বোলে সেইকাৰণে মই আৰু ডিম্বল আহিছোঁ বাইক চলাই আহিছে ফাৰ্ষ্টত আমি এতিয়া যাম গোগামুখত আৰু দাদা এজন আহিব হেনো এই বেলেগ কামত আমি আহিছোঁ গোগামুখৰ পৰাহে আকৌ ঘিলামৰালৈ আহিমগৈ ফাংচন চাবলৈ নাইট প্ৰগ্ৰাম মই আপোনালোকক দেখুৱাই থাকিম দীপলিনা ডেকাৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি ল'ব তাৰপিছত মই দেখুৱাই থাকিম আপোনালোকে চাই থাকিব আমি এতিয়া ঢকুৱাখানা চাৰিআলিত সন্ধিয়া হ'লে এতিয়া আকৌ মোক নিছে গোগামুখৰ পৰা আকৌ ঘিলামৰাত ফাংচন চামগৈ কি হয় দেখা যাব হ'লে মানে আপোনালোকক এটা কথা কৈ দিওঁ যে হেৰি মোৰ মাইকত কিবা এটা সোমালে চকুত ধূলি সোমাইছে অলপ দেখাম আজি যি গাইছে অলপ দেখা মানিছোঁ টোটেলি মানে চব হেৰিটো চব গান মই দেখুৱাব নোৱাৰোঁ ন যি কৰি আছে চব ভিডিঅ' মই কৰিব নোৱাৰোঁ এটা ভিডিঅ'তে দিব নোৱাৰোঁ বহুত দীঘল হৈ যাব আৰু আমিতো এতিয়াতো মই ব্লগ বনাই আহিছোঁ ক'ত গৈছোঁ কেনেকৈ গৈছোঁ ক'ত আছোঁ সেইবোৰতো আপোনালোকক দেখুৱাবই লাগিব এতিয়া ঠাণ্ডাও পৰিছে আৰু অলপ গা এয়া ঠাণ্ডা লাগিছে গানত কি ক'ম আৰু এতিয়াতো মানে আহি পালেহি আৰু টিকট এনেকৈ চলাই আহিছে আৰু আৰামছে টেনশ্যন মানে মানুহ সদায় মানে টেনশ্যনত থাকিব লাগে কেতিয়া টেনশ্যন লৈ পিনি থাকিব নালাগে হয় নে দিব না একদম মোৰ অলপো টেনশ্যন নাই ন টেনশ্যন নাই মই হাঁহি থাকোঁ মোৰ দুখ নাই দুখ কি আছে লাগে মই বুজিয়ে পোৱা নাই তেনেকৈ ক'ব লাগিব দুখ থাকিলে মানে মই হাঁহিমেই মানে হাঁহিম মোৰ মুখত মানে সদায় হাঁহি ফিৰিঙি থাকে মই কি ক'ম মই মানুহটো অলপ বেলেগতকৈ বেলেগ বহুত ডেকা ল'ৰা আছে কি চিগনেচাৰ খায় নিমখ খায় কমলা পচন খায় মই সেইবোৰ দেখুৱাওঁ মই খাওঁ তামোলা দিছিলোঁ চেপত এতিয়া খাই লওঁ মই খাওঁ দে মই চেপত তামোলা দিছিলোঁ মানে কি আৰু সেইবোৰ বিমল খোৱাৰ অভ্যাস নাই কেতিয়াবা মানে খাওঁ বাৰু নোখোৱা নহয় কিন্তু কেতিয়াও মাজলৈকে এবাৰো নিজে কিনি খাই পোৱা নাই ৱেলকাম আৰু এখন আছে আৰু এখন তাত গৈ পাই পিনি খাম আৰু দীপলিনা বুলি ক'লে আৰু চব ডেকা ল'ৰা পাগল হয় নাই আপোনালোকে পাগল হয় নাই দীপলিনাৰ কাৰণে আমি মানে কি আৰু মাই গড দীপলিনা আৰু জুবিন গাৰ্গক বহুতেই ভগৱান বুলিয়ে ভাবে স্কিপ নকৰিব ভিডিঅ' মই দেখাই গৈ আছোঁ ন যদি আপোনালোকে স্কিপ কৰি মোৰ ভিডিঅ' কোনে চাব কওকচোন বাৰু আপোনালোকেই চাব লাগিব সেইকাৰণে ভিডিঅ'টো কাটি নাচাব দেই সকলোকে কৈছোঁ কাটি নাচাব মোৰ ভিডিঅ' চাইছে যদি সম্পূৰ্ণকৈ চাব মই বেছি দীঘলীয়াকৈ ভিডিঅ' নবনাওঁ চুই দিয়া নামো আহি এবাৰ আপোনা পোন লাগিব চাই ৰোৱা নামো কাষৰ কিবা এটা সোমালে গান গাই আছিলোঁ চুইকিয়াল গান চুই দিয়া নামো আমি এতিয়া ঘিলামৰা পালোহি আজি মানে ইয়ালৈকে আহিব দীপলিনা ডেকা তেতিয়া মই ভিডিঅ' বনাবলৈ পাহৰিয়ে থাকিলোঁ ফাইনেলি এতিয়া মই বুদ্ধিদাৰ ৰুমত গোগামুখ আহি পালোহি
এতিয়া ৰুম দেখুৱাইছোঁ ফাৰ্ষ্টত এয়া বুদ্ধিদা ভালকৈ ওলা নাই এয়া বুদ্ধিদা আমি এতিয়া বুদ্ধিদা ৰুমত আহি পালোহি ইয়াৰ পিছত আমি ঘিলামৰা যাম ন ফাংচন চাবলৈ দীপলিনাক চাবলৈ আপোনালোকে চাই থাকিব মই দেখাম দেই বুদ্ধিদা কিবা এটা কৈ দিওঁ আকৌ ভাগৰ লাগিছে ইমান ফুপাই গৈছে অঁ তাৰ পৰা আজি কিমান বকি আহিছোঁ ন কিবা এটা কৈ দিওঁ আকৌ কি ক'ম মই মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ প্ৰিয় ৰঞ্জন তাওক ইউটিউব চেনেলটো যাতে সকলোৱে ছাবস্ক্ৰাইব কৰি দিয়ে যেন থেংক ইউ আপোনালোকে চাই থাকিব আজি দেখাম আপোনালোকক নাইট প্ৰগ্ৰাম দীপলিনা ডেকাৰ সেই গাইজ মই এতিয়া আহি পালোহি এতিয়া দীপলিনা ডেকাৰ কাৰণে ৰৈ আছোঁ আৰু দীপলিনা ডেকা যেতিয়া উঠে তেতিয়া মানে মই ভিডিঅ' বনাম আৰু খুব ধুনীয়া তৰাবোৰ জিলিকি আছে আকাশখনত খুব ধুনীয়া এইফালেও তৰা জিলিকি আছে মোবাইল ফোনেৰে গতিকে আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ ঘিলামৰা আঞ্চলিক তেওঁলোকে মোক আমন্ত্ৰণ কৰিছে আৰু ইমান ভদ্ৰভাৱে আচলতে আমাক যেতিয়া ফোন কৰিছিল যে এনেকৈ ঘিলামৰালৈ আহিব লাগে আপুনি মই কৈছোঁ যে মই নিশ্চয় যাম কাৰণ এইখন ঠাইত মই আগতে অহা নাই আৰু ইমান শুনিছোঁ আপোনালোকৰ বিষয়ে কি যে ক'ম আৰু বিৰাট ফূৰ্তিত আছোঁ হয়তো ফূৰ্তিটো আপোনালোকে মোৰ মুখত দেখাই পাইছে গতিকে তেওঁলোকে বিৰাট সুন্দৰকৈ আমাক আমন্ত্ৰণ কৰিছে আৰু আপোনালোকৰ সন্মুখত আজি এয়া মই কমাই দিয়ক আপোনালোকে শুনিব ইচ্ছুক নে বাৰু এটি প্ৰেমৰ গীত গাব বিচাৰিছোঁ আৰু গীতটি গোৱাৰ আগতে কেৱল এটা কথাই ক'ম আপোনালোকৰ হাতে হাতেৰে তৰাবোৰ আছেই আজি আকাশৰ তৰাৰ কথা কৈ আছিলোঁ হাতে হাতেও আছে নহয় কি কথা কৈছোঁ বাৰু এইফালে অলপ অলপ বুজিছে বাৰু অঁ বঢ়িয়া স্মাৰ্ট এইফালেও বুজি পাইছে গতিকে তৰাবোৰ জিলিকি যাব লাগে আজি আকাশত আজি ঢেৰ তৰা আছে তলতো হওক পৃথিৱীলৈ হওক ঠিক আছে আমি আৰম্ভ কৰিছোঁ আপোনালোকৰ কাৰণে গাইছোঁ এটি বিশেষ গীত তেখেতৰ নামটো মনত পৰে আৰু সদায় তেখেতৰ সৃষ্টিসমূহৰ জৰিয়তে আমাৰ লগত জীয়াই থাকিব ভিতালী দাস বাইদেউ নিশ্চয় গম পাইছে চাগে আপোনালোকে ভিতালী বাইদেউ আজি আমাৰ লগত নাই গান গালে আৰু এতিয়া শেষ মানে কি দীপলিনা ডেকাৰ শেষ হৈছে এতিয়া আমিও ঘৰলৈ যাওঁ
আৰু আপোনালোকে চালে নহয় দেখালোৱে এতিয়া ডিম্পদা আৰু বুজিলা মোৰ কাৰণে গাই আছে আৰু সেইফালে গান গাই আছে আৰু লিখিব নহয় এৰিব নোৱাৰোঁ আমিও এতিয়া ইয়াৰ পৰা যাওঁ আৰু বাই বাই সকলোৱে মোৰ ভিডিঅ' চালে যদি ধন্যবাদ আৰু ছাবস্ক্ৰাইব কৰা যদি ছাবস্ক্ৰাইব কৰি ল'ব আজিলৈ ইমানেই ধন্যবাদ আমি এতিয়া ঘৰলৈ যাওঁ বাই বাই